দেউতা, আপুনি মোক মোৰ বিয়াৰ বাবে 10 লাখ টকা ধাৰলৈ দিব পাৰিবনে? ল'ৰাজনে দেউতাকৰ কাৰ্যালয়লৈ আহি সুধিলে। দেউতাকে কিবা কামত ব্যস্ত হৈ আছিল কম্পিউটাৰত আৰু ল'ৰাৰ কথা শুনি প্ৰশ্ন কৰিলে, তোমাৰ বিয়াৰ বাবে তুমি কিমান টকা খৰচ কৰিম বুলি ভাবিছা? দেউতা, বিয়াত মোটামুটি প্ৰায় 50 লাখমান খৰচ কৰিম বুলি ভাবিছোঁ। তাৰ বাবে মই ইতিমধ্যে মোৰ জমা টকাৰে প্ৰায় আধাখিনিৰে জোৰা মাৰিছোঁ আৰু কিছু লোন লৈছোঁ। দেউতাকে ক'লে, ইমান টকা তুমি কিয় খৰচ কৰিব বিচাৰিছা? দেউতা, এয়া আমাৰ জীৱনৰ এটা অতি উল্লেখনীয় দিন, যিটো আমি অতি ধুমধামেৰে উদযাপন কৰি সকলোৰে মনত ৰৈ যোৱাকৈ ডাঙৰকৈ অভ্যৰ্থনাৰ আয়োজন কৰিব বিচাৰিছোঁ, যিটো মোৰ আৰু পূজাৰো বহুদিনীয়া সপোন। আৰু এদিন আপুনিয়ে কৈছিল যে যেতিয়াই মোৰ কিবা সহায়ৰ প্ৰয়োজন হয় তেতিয়াই যাতে মই আপোনাৰ ওচৰলৈ আহোঁ। দেউতাকে ক'লে, ঠিক আছে, আজি আবেলি তুমি পূজাক লৈ মোৰ কাৰ্যালয়লৈ আহা, আমি কথা পাতিম। সেইদিনা আবেলি ল'ৰাজনে তেওঁৰ হ'বলগীয়া পত্নী পূজাক লৈ দেউতাকৰ কাৰ্যালয়লৈ আহিল। দেউতাকে তেওঁলোকলৈ কফিৰ লগতে কিবা কিবি খাবলৈ অৰ্ডাৰ দিলে। দেউতাকে পূজা অৰ্থাৎ তেওঁৰ হ'বলগীয়া বোৱাৰীক প্ৰশ্ন কৰিলে, এটা কথা কোৱাচোন পূজা, তোমাৰ বাবে কোনটো বেছি গুৰুত্বপূৰ্ণ, বিয়াৰ বাবে এটা অতি আড়ম্বৰপূৰ্ণ পাৰ্টি নে এটা সুন্দৰ আৰু সুখী বৈবাহিক জীৱন? তাই লগে লগে উত্তৰ দিলে, নিশ্চয় এটা সুন্দৰ আৰু সুখী বৈবাহিক জীৱন। দেউতাকে ক'লে, চোৱা, বিয়া হৈছে এটা দিনৰ অনুষ্ঠান আৰু বিবাহিত জীৱনটো হৈছে বাকী থকা গোটেই জীৱনটোৰ বাবে পাৰ কৰা সময়খিনি। সেই এটা দিনত অতি আড়ম্বৰপূৰ্ণ অনুষ্ঠান পাতি যিমান মানুহক তুমি লৈ পাৰ্টি কৰিবা, তেওঁলোকে খাব, নাচিব, ফূৰ্তি কৰিব, কিন্তু তাৰে বেছি সংখ্যকেই কেইবছৰমান পাছত তোমালোকৰ লগত হয়তো সম্পৰ্কই নাৰাখিব। দেউতাকে তেতিয়া তেওঁৰ নিজৰ অভিজ্ঞতাৰ বিষয়ে ক'লে, মোৰ বিয়াখনো মই বৰ আড়ম্বৰপূৰ্ণভাৱে পাতি বহুত পইচা খৰচ কৰিছিলোঁ, কিন্তু পাছত তোমাৰ মা আৰু মই বিল পৰিশোধ কৰোঁতে আৰু ধাৰ মাৰোঁতে মাৰোঁতে আমাৰ বিবাহিত জীৱনৰ সুখ আৰু আনন্দ অনুভৱ কৰিবলৈকে পাহৰি গৈছিলোঁ। আনকি আমি ভাড়া ঘৰৰ পইচা দিবলৈকো বহুত কষ্ট কৰিব লগা হৈছিল। মই এনে বহু দম্পতী দেখিছোঁ যি এনেদৰে বিয়া পাতি পাছত নিজৰ কিছুমান প্ৰয়োজন পূৰাব নোৱাৰি কাজিয়া কৰিছিল, পইচাৰ বাবে মানসিক চাপত ভুগিছিল, অশান্তি হৈছিল আৰু বৈবাহিক জীৱনটো দুখেৰে ভৰি পৰিছিল। দেউতাকৰ কথা শুনি ল'ৰাৰ খং উঠিল আৰু অস্বস্তি অনুভৱ কৰি ক'লে, দেউতা, আপুনি যদি মোক টকা ধাৰলৈ দিব নোৱাৰে নালাগে, তাকে চিধা চিধি কৈ দিলেই হ'ল, কিন্তু তাৰ বাবে এনেধৰণৰ ভাষণ দিয়াৰ কোনো প্ৰয়োজন নাই, মই ভাল নাপাওঁ। হ'ব, টকা মই বেলেগৰ পৰা ধাৰলৈ ল'ম, এতিয়া আমি আহোঁ। কিন্তু পূজা অৰ্থাৎ তেওঁৰ হ'বলগীয়া পত্নীয়ে তেওঁক বাধা দি ক'লে, ৰ'বাচোন, দেউতাই ঠিক কথাই কৈছে, মোৰ বাবে আমাৰ বৈবাহিক জীৱনটো বেছি গুৰুত্বপূৰ্ণ। মই আমাৰ বিয়াখন সাধাৰণভাৱে পাতিব বিচাৰোঁ। যিখিনি সামাজিক নিয়ম আৰু আত্মীয় স্বজনক লৈ বিয়াখন হ'ব লাগে সেইখিনিহে মই কৰিব বিচাৰোঁ। ল'ৰাজনে তাইৰ কথা শুনি তাইৰ মুখলৈ চাব ধৰিলে। দেউতাকে ক'লে, চোৱা, প্ৰকৃত জ্ঞানী লোকে কেতিয়াও আনক দেখুৱাবলৈ কোনো কাম নকৰে। আনক দেখুৱাবলৈ এদিনৰ বাবে ফেচবুক বা ইনষ্টাগ্ৰামৰ বাবে বৈবাহিক জীৱনটো কেতিয়াও নহয়, নাইবা কোনো ফটো বা এলবামতে জীৱনটো সীমাবদ্ধ নহয়। আচলতে প্ৰথম দিনটোৰ পৰাই বিবাহিত জীৱনটো আৰম্ভ হয়। ইয়াৰ প্ৰতিটো দিন কেনেদৰে পাৰ কৰিছোঁ তাৰ যোগেদিহে আমাৰ জীৱনটো নিৰ্ধাৰিত হ'ব। সেই সময়ত ল'ৰা ছোৱালী দুয়োৰে চকুত দেউতাকৰ প্ৰতি খং বা অভিমানৰ সলনি কৃতজ্ঞতাহে দেখা গ'ল। দেউতাকে মিচিকীয়া হাঁহিৰে টেবুলৰ ড্ৰয়াৰ খুলি এটা এনভেলপ উলিয়ালে। ল'ৰাৰ ফালে সেইটো আগবঢ়াই দি ক'লে, ইয়াত 20 লাখ টকাৰ চেক এখন আছে, কিন্তু এয়া মই তোমাক বিয়াৰ বাবে দিয়া নাই। এয়া পইচা তোমালোকে জীৱনৰ প্ৰকৃত প্ৰয়োজনীয় কামত ব্যৱহাৰ কৰিবা। জৰুৰী সময়ত ব্যৱহাৰ কৰিব পৰাকৈ সঞ্চয়ৰ প্ৰিমিয়াম দিবা। এবাৰ দুয়ো ফুৰিবলৈ যাবা, যিবোৰ স্মৃতি তোমালোকে মনত সদায় ধৰি ৰাখিব পাৰিবা। প্ৰকৃততে বিয়া এখন হৈছে এটা পবিত্ৰ বান্ধোন। তাক চিৰস্থায়ী কৰি সুখী হৈ থকাটোৱেই হৈছে প্ৰকৃত বৈবাহিক জীৱন। বিয়াৰ সেই এটা দিনক খুব বেছি গুৰুত্ব দিয়াতকৈ সেই দিনাৰ পৰা আৰম্ভ হোৱা প্ৰতিটো দিন সুন্দৰ আৰু সুখেৰে পাৰ কৰিব পৰাটোহে বৈবাহিক জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। ধন্যবাদ। পুনৰ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে আপোনালোক আটাই ভালে থাকিব, কুশলে থাকিব। আজিলৈ আহোঁ। নমস্কাৰ।